আজি 9 নৱেম্বৰ মই বাহঁতৰ ঘৰলৈ যাওঁ ঘৰৰ পৰা ওলাইছোঁ ইয়াৰ ৰাস্তাত আহি আছোঁ আজি এটা বিশেষ দিনৰ কাৰণে মই বাহঁতৰ ঘৰত আহিছোঁ বলকচোন চাই থাকোঁ ভিডিঅ'টো বাহঁতৰ ঘৰ আহি পাই দেখিছোঁ এইবোৰ লাইট লগাই থৈছে ৰুমত এইটো মোৰ বাহঁতৰ ঘৰৰ ল'ৰা এইটো বহুত দুষ্ট হয় আৰু এইজনী বা হয় হেপী বাৰ্থডে মই আহিছিলোঁ বা বাৰ্থডে কাৰণে আৰু এইটো কথাত অকণমান সহায় কৰিব লাগে বোলে সেইটো কাৰণে মই ধৰি দিছোঁ তাৰপাছত এতিয়া গৰম পানীত সোমোৱাই দিম সোমোৱাই দিয়াৰ পাছত চাই থাককচোন কি কৰোঁ এই টিক লৈ এতিয়া এইটো কাটিব হয়নে কি ক'ম এতিয়া ধুনীয়াকৈ চাফা কৰা হৈ গৈছে হ'লেও অকণি পাখিবোৰ লাগি থাকে ন সেইবোৰ ধুনীয়াকৈ চাফা কৰি দিছে এতিয়া মই অলপ সহায় কৰি দিছিলোঁ ভিনদেউৱে ধুনীয়াকৈ কাটি আছে তাৰপাছত চাহ খাব দিলে চাহ খাই এতিয়া মানুহবোৰ আহিছে বা ৰেডি হৈছে এই আহিছে সকলোবিলাক এইটো বাৰ্থডে কেকটো কাটিব এতিয়া চাওঁ আহকচোন এই পা তার এই এইটো দিছে এইটো হেভি লৰা মোৰ চলে আও কেক কাটিলোঁ এতিয়া আছে খানা এতিয়া ভাত খাবলৈ হৈ গৈছে আৰু সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আগবাঢ়ি যাবলৈ আপোনালোকে আশীৰ্বাদ কৰিব ধন্যবাদ আজিলৈ